প্ৰথম কোশ্চিন আহোমসকলে বন্ধা গড়ৰ ভিতৰত ইটাৰে নিৰ্মিত আটাইতকৈ ডাঙৰ গড় কোনটো আছিল? ইয়াৰ উত্তৰ হ'ল নুমলীগড়। নেক্সট কোশ্চিন খেন বা সেন বংশৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ল নীলাম্বৰ। নেক্সট কোশ্চিন চুতীয়া ৰাজ্যৰ শাসনৰ বাবে শদিয়াত ৰখা আহোমৰ বিষয়াজনৰ পদবীটো কি আছিল? ইয়াৰ উত্তৰ হ'ল শদিয়া খোৱা গোহাঁই। নেক্সট কোশ্চিন কোনে প্ৰথমে শদিয়া খোৱা গোহাঁইৰ পদ পাইছিল? ইয়াৰ উত্তৰ হ'ল প্ৰাঞ্চেং মুং বৰগোহাঁইয়ে। নেক্সট কোশ্চিন মহাকাব্য ৰামায়ণখন প্ৰথমে কোনে অসমীয়ালৈ ভাঙনি কৰিছিল? ইয়াৰ উত্তৰ হ'ল মাধৱ কন্দলী। নেক্সট কোশ্চিন হাজৰ পুৱামক্কা কোনে সজাইছিল? ইয়াৰ উত্তৰ হ'ল গিয়াছ-উদ্দিন আউলিয়াই। নেক্সট কোশ্চিন কমতাপুৰৰ পৰা যোৰহাটলৈ কোনে এটা আলি নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰ হ'ল কমতা ৰজা নীলাম্বৰে। নেক্সট কোশ্চিন কামৰূপ ৰাজ্যৰ নাম কেতিয়াৰ পৰা অসম হৈছিল? ইয়াৰ উত্তৰ হ'ল আহোমৰ সময়ৰ পৰা। নেক্সট কোশ্চিন ডিমাপুৰৰ প্ৰাচীন নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল হিড়িম্বাপুৰ। নেক্সট কোশ্চিন শংকৰদেৱক মহাপুৰুষ কোনে আখ্যা দিছিল? ইয়াৰ উত্তৰ হ'ল অসমৰ জনসাধাৰণে। নেক্সট কোশ্চিন মৈদাম কি? ইয়াৰ উত্তৰ হ'ল আহোম ডাঙৰীয়াৰ সমাধি। নেক্সট কোশ্চিন কাৰেংঘৰ কি? ইয়াৰ উত্তৰ হ'ল আহোম ৰাজপ্ৰসাদ। নেক্সট কোশ্চিন অসমৰ কোনখন যুদ্ধত প্ৰথমে খাৰ বাৰুদ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল চোলাৰ গড়ৰ যুদ্ধত। নেক্সট কোশ্চিন ত্ৰিপুৰা বুৰঞ্জী কি? ইয়াৰ উত্তৰ হ'ল ত্ৰিপুৰা ৰাজ্যৰ ঘটনা লিপিবদ্ধ কৰা পুথি। নেক্সট কোশ্চিন জয়ন্তীয়া বুৰঞ্জী কি? ইয়াৰ উত্তৰ হ'ল জয়ন্তীয়া দেশৰ ঘটনা সন্নিৱিষ্ট কৰা পুথি। নেক্সট কোশ্চিন আজান ফকীৰৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰ হ'ল শ্বাহ মিৰাণ। নেক্সট কোশ্চিন আহোমৰ দিনত ৬,০০০ পাইকৰ ওপৰৰ বিষয়াজনক কি বোলা হৈছিল? ইয়াৰ উত্তৰ হ'ল ফুকন। নেক্সট কোশ্চিন আহোমৰ দিনত নৌ বাহিনীৰ সেনাপতিজনক কি বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল নাওবৈচা ফুকন। নেক্সট কোশ্চিন কলীয়া ভোমোৰা বৰফুকনক স্বৰ্গদেউ কমলেশ্বৰ সিংহই দিয়া উপাধিটো কি আছিল? ইয়াৰ উত্তৰ হ'ল প্ৰতাপ বল্লভ। নেক্সট কোশ্চিন মোৱামৰীয়া আক্ৰমণৰ পৰা যোৰহাটক ৰক্ষা কৰিবলৈ পূৰ্ণনন্দই সজোৱা গড়টোক মোৱামৰীয়াসকলে কি নাম দিছিল? ইয়াৰ উত্তৰ হ'ল বিভূতিগড়। নেক্সট কোশ্চিন অসমত কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ল মণিৰাম দেৱানে। নেক্সট কোশ্চিন মণিৰাম দেৱানক ক'ত বন্দী কৰি ৰাখিছিল? ইয়াৰ উত্তৰ হ'ল আলিপুৰ জেলত। নেক্সট কোশ্চিন মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল পিয়লি বৰুৱাক। নেক্সট কোশ্চিন অসমত কেতিয়া বঙালী ভাষা প্ৰচলন হৈছিল? ইয়াৰ উত্তৰ হ'ল ১৮৩০ চনত। নেক্সট কোশ্চিন অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল? ইয়াৰ উত্তৰ হ'ল ১৮৬১ চনত।